তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। এটা গুৰুত্বপূৰ্ণ খবৰ মানে এটা গুড নিউজ লৈ আহিছোঁ। আৰু এই গুড নিউজটো হৈছে যে অসম পুলিচৰ এডমিট কাৰ্ড অতি সোনকালে মুকলি কৰি দিব। কেই তাৰিখে মুকলি কৰি দিব, কেতিয়া মুকলি কৰি দিব, ইয়াৰ বিষয়ে আজি আমি আলোচনা কৰিম। তো বন্ধুসকল, যদিহে ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। চাওক বন্ধুসকল, এইখন ওলাইছে এখন অফিচিয়েল নটিফিকেশ্যন। ইয়াত লিখা আছে যে ইয়াতে ইউবিৰ কাৰণে পষ্ট আছিল 2391টা পোষ্ট আৰু এবিৰ কাৰণে আছিল 4271টা পোষ্ট। আৰু এই নটিছখন ওলাইছে 15 তাৰিখ 7 মাহ 2020, মানে আজিয়েই এই নটিফিকেশ্যনখন ওলাই আহিছে। আৰু ইয়াতে লিখা আছে যে 25/7/2020, মানে 25 তাৰিখ 7 মাহ 2020 চনত ইয়াৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব। আৰু ইণ্টাৰভিউ হ'ব আপোনাৰ আগষ্টৰ 3rd উইকত, মানে 3 নম্বৰ সপ্তাহত, আগষ্ট মাহৰ 3 নম্বৰ সপ্তাহত ইয়াৰ ৰিক্ৰুইটমেণ্টটো হ'ব। তো বন্ধু-বান্ধৱীসকল, যিসকলে অতি আশাৰে ৰৈ আছিল যে অসম পুলিচৰ এডমিট কাৰ্ড দিলে ইণ্টাৰভিউ দিব, তো তেওঁলোকৰ অতি সুখবৰ। তো বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি দিব আৰু সকলো বন্ধু-বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো সকলোৱে চাব পাৰে। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।